হেল্ল' এভৰিৱান, সকলোকে নমস্কাৰ জনাই আজি গুৰুত্বপূৰ্ণ ভিডিঅ'টো আৰম্ভ কৰিব বিচাৰিছোঁ। আপোনালোকে আজি বাতৰি কাকতখনত এটা বিষয় উল্লেখ পাইছে, খুব গুৰুত্বপূৰ্ণ হয় বিষয়টো। চাওকচোন বাতৰি কাকতখনৰ হেডলাইনত কি লিখিছে। দৰমহাহীন হাইস্কুলত কৰ্মৰত অতিৰিক্ত ঠিকাভিত্তিক শিক্ষক। গতিকে বহুদিন ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ আছে হাইস্কুলৰ একাংশ শিক্ষক, আৰু তেওঁলোক বৰ্তমান কৰ্মৰত হৈ আছে বিদ্যালয়ত। যদিও কৰ্মৰত, কিন্তু দৰমহাৰ পৰা বঞ্চিত হৈ আছে কণ্টেক্সুৱেল টিচাৰসমূহ। গতিকে শিক্ষকৰ আৰু কিমান সমস্যা শুনিব, এটাৰ পিছত আন এটাই নতুন মাত্ৰা গা কৰি উঠে। ষ্টাফ ত্ৰিপুৰা নগাঁও 12 ডিচেম্বৰ। কাইলৈ অসমীয়াৰ বাপতি সাহোন ভোগৰ উৎসৱ ভোগালী বিহু। অসমীয়াই হেঁপাহ পলোৱা মহা আনন্দৰে ছবিচাৰ চাবলৈ গৈছে সবিশেষ। গতিকে বলকচোন চাওঁ। আমি প্ৰথম পৃষ্ঠাৰ পৰা পঢ়ি আছোঁ। দৰমহাহীন হাইস্কুলত কৰ্মৰত অতিৰিক্ত ঠিকাভিত্তিক শিক্ষক। এসাঁজ খোৱাৰ লগতে আনকো খোৱাৰ এক চিৰাচৰিত পৰম্পৰা এই বিহু। কিন্তু দুৰ্ভাগ্যজনকভাৱে অসমৰ 4 সহস্ৰাধিক হাইস্কুল ঠিকাভিত্তিক অতিৰিক্ত শিক্ষকৰ বাবে যেন এইবাৰ ভোগালী বিহু কঙালী হৈ আহিব ধৰিছে। নিষ্ঠা সহকাৰে নিজ দায়িত্ব আৰু কৰ্তব্য পালন কৰি অহাৰ পাছতো অজ্ঞাত কাৰণত এইসকল শিক্ষকে বিগত 3 মাহে নিজৰ প্ৰাপ্য বেতনখিনিও পোৱাৰ পৰা বঞ্চিত হ'ল। সেয়েহে ভোগালী বিহু উদযাপন কৰিবলৈ লৈ এইসকল শিক্ষকে যেন এতিয়া মূৰে কপালে হাত দিবলগীয়া অৱস্থাত পৰিছে। চূড়ান্ত হতাশাই আৱৰি ধৰিছে এইসকল শিক্ষকক। উল্লেখযোগ্য যে 2010 চনত নিযুক্তিপ্ৰাপ্ত এইসকল শিক্ষকে 2020 বৰ্ষৰ 1 জুলাইৰ পৰা চৰকাৰী ROP মতে দৰমহা লাভ কৰি আহিছে যদিও চৰকাৰৰ হেমাহিৰ ফলত দৰমহাটো প্ৰায় নিয়মীয়াকৈ লাভ কৰিবলৈ সক্ষম নহয়। বৰ্তমানেও যোৱা নৱেম্বৰ আৰু ডিচেম্বৰ মাহৰ দৰমহাৰ লগতে বকেয়া আদায় নোপোৱা শিক্ষকসকলৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। অতিৰিক্ত ঠিকাভিত্তিক শিক্ষকসকলৰ এগৰাকী শিক্ষক পংকজ শইকীয়াই জনোৱা মতে স্থানীয় কোষাগাৰৰ জৰিয়তে দৰমহা দিয়াৰ পৰিৱৰ্তে চিলিং প্ৰক্ৰিয়াৰে এইসকল শিক্ষকক দৰমহা দিয়াৰ কাৰণেই এনে পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি মত প্ৰকাশ কৰে। চৰকাৰে 2020 চনৰ জুলাই মাহত প্ৰকাশ কৰা চৰকাৰী জাননীৰ দফাসমূহ যোৱা 1.5 বছৰেও কাৰ্যকৰী নকৰাত হতাশাত ভুগিছে শিক্ষকসকলে। কেৱল এইবাৰৰ ভোগালীতেই যে এনে দুৰ্দশাৰ মুখামুখি হৈছে তেনে নহয়। ইয়াৰ পূৰ্বেও নিযুক্তি কালৰে পৰা প্ৰায় প্ৰতিটো উৎসৱ পাৰ্বণৰ প্ৰাক মুহূৰ্তত ঠিকাভিত্তিক শিক্ষকসকলে সময়মতে দৰমহা লাভ নকৰাকৈ থাকে, যাৰ ফলত উৎসৱৰ আনন্দ এওঁলোকৰ বাবে নিৰানন্দত পৰিণত হয়। তাৎপৰ্যপূৰ্ণ যে লখিমপুৰৰ 144খন বিদ্যালয়ৰ 306 গৰাকী অতিৰিক্ত ঠিকাভিত্তিক শিক্ষকে বিভাগীয় হেমাহিৰ বাবে যোৱা ছেপ্টেম্বৰ মাহৰ পৰা ডিচেম্বৰ মাহলৈকে দৰমহা লাভৰ পৰা বঞ্চিত হৈ আছে। একেদৰে আন 70 গৰাকী ঠিকাভিত্তিক শিক্ষকৰ ওপৰত উত্থাপিত এক অভিযোগৰ বাবে আগষ্ট মাহৰ পৰাই বেতনৰ পৰা বঞ্চিত হৈ আছে। এইসকল শিক্ষক বিভাগে দোষমুক্ত বুলি ঘোষণা কৰাৰ পাছতো দৰমহা মোকলাই নিদিয়াটো আশ্চৰ্যজনক কথা। বৰ্তমান বিত্ত বিভাগেও চিলিং পাছ কৰি নিদিয়াত এইসকল শিক্ষকৰ বাবে ভোগালীও কঙালীত পৰিণত হৈছে। উল্লেখযোগ্য যে ভোগালী বিহুৰ পাছতেই শিক্ষকসকলে শ্ৰেণী বৰ্জন কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা। যিখিনি সময়ত নতুন শিক্ষানীতি প্ৰৱৰ্তন কৰিছে সমগ্ৰ দেশত, সেইখিনি সময়ত দৰমহাৰ কাৰণে শিক্ষকে আন্দোলনৰ পথ ল'ব লগা হোৱাৰ ঘটনা দুৰ্ভাগ্যজনক হ'ব। এই সমগ্ৰ বিষয়টোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কি ভূমিকা লয় সেয়া লক্ষণীয় হ'ব। গতিকে এইখিনি আছিলে বিষয়টো যে হাইস্কুলৰ কিছুমান ঠিকাভিত্তিক শিক্ষক আছে, তেওঁলোকে বিভিন্ন সময় ধৰি তেওঁলোক দৰমহাৰ পৰা বঞ্চিত হৈ আছে। তেওঁলোকে ৰেগুলাৰলি দৰমহা নাপায়। আনকি এইবাৰৰ যি ভোগালী বিহু, এই ভোগালী বিহু তেওঁলোকৰ কাৰণে কঙালী বিহুত পৰিণত হ'ল। গতিকে আনন্দৰ পৰিৱৰ্তে নিৰানন্দত পৰিণত হ'ল তেওঁলোকৰ যি উৎসৱ, সেই উৎসৱ তেওঁলোকৰ বাবে। গতিকে চৰকাৰখনে তেওঁলোকৰ ক্ষেত্ৰত বৈষম্য কৰা পৰিলক্ষিত হৈছে। গতিকে আমি আশা ৰাখিছোঁ যে আগন্তুক দিনসমূহত এই যি হাইস্কুলৰ কণ্টেক্সুৱেল টিচাৰসমূহ আছে, তেওঁলোকে যাতে ৰেগুলাৰলি নিয়মিতভাৱে দৰমহা লাভ কৰিবলৈ সক্ষম হয়, আৰু এই ভিডিঅ'টো যাতে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ দৃষ্টিগোচৰ হয়, সেয়া আমি কামনা কৰিছোঁ। আৰু আপোনালোকে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক
তো আমাৰ শিক্ষা বিভাগৰ লগতে জড়িত এইসকল লোক বহু বছৰ ধৰি কম বেতনে আৰু লগতে ঠিকাভিত্তিক হিচাপে কাম কৰি আহিছে আৰু ছাত্ৰ ছাত্ৰীক উচ্চতম মানৰ শিক্ষা দি আহিছে। গতিকে শ্বেয়াৰ কৰাটো আমাৰ কাৰণে তেনেই কৰ্তব্য। গতিকে শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো বেছিকৈ আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু কমেণ্ট কৰিব আপোনালোকে যিকোনো ওজৰ আপত্তি থাকিলে আৰু এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব যদিহে ভাল লাগে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিব বিচাৰে। গতিকে এইখিনি আছিলে আৰু শেষত বিদায় ল'ব বিচাৰিছোঁ আৰু পৰৱৰ্তী লগ পাইছোঁ আন এটা ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে এইখিনিতে সকলো ব্যস্তকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। থেংক ইউ।